সেই বন্ধুসকল আজিৰ এই ভিডিঅ'টো বিশেষ এক গুৰুত্বপূৰ্ণ যিসকলৰ নামত অৰুণোদয় স্কিম আছে আৰু যিসকলৰ নামত PM কিষাণ আছে। আজি এই দুটা টপিক লৈ আজি এই ভিডিঅ'ত মই কথা পাতিম। কিয়নো দুটাৰ ওপৰত বিশেষ এটা গুৰুত্ব আছে আৰু নিউ আপডেট আছে। যিসকলে এতিয়া ফাৰ্মাৰ আইডি কৰা নাই সিহঁতৰ নাম কিন্তু PM কিষাণৰ পৰা কৰ্তন কৰা হ'ব। যিসকলৰ নামত অৰুণোদয় আছিল কিন্তু কিবা কাৰণত তেওঁলোকৰ নাম কৰ্তন হৈছে, কাটি গৈছে, তেওঁলোকৰ নামটো কেনেকৈ পুনৰাই অৰুণোদয় স্কিমত অন্তৰ্ভুক্ত কৰিব পাৰি, কেনেকৈ কি লিখিব লাগে, কেনেকৈ ক'ত জমা দিব লাগে আৰু কি কৰিব লাগে, কি ডকুমেণ্ট জমা দিব লাগে, সকলো তথ্য আজিৰ এই ভিডিঅ'ত ক'বলৈ মই যত্ন কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ দেখিবলৈ মই অনুৰোধ কৰিছোঁ। বলক তেনেহ'লে আমি ভিডিঅ' লৈ যাওঁ। বন্ধুসকল প্ৰথমতে মই PM কিষাণৰ কথা কৈ আছোঁ যে কিয়নো প্ৰধানমন্ত্ৰী সন্মান নিধি যিটো আছে প্ৰতি 4 মাহৰ মূৰে মূৰে 2000 টকা দিয়ে। এইবাৰ কি হৈছে, যিটো এই মাহত নৱেম্বৰত যিটো কি দিলে কিস্তি দিলে, এই কিস্তিৰ টকাটো কি মানুহৰ একাউণ্টত টকা সোমোৱা নাই। কিয় সোমোৱা নাই? এইটো কাৰণ আছে, বহুতো কাৰণ আছে। তেওঁলোকৰ নামত হয়তো কিবা মাটি নাই বা পাট্টা নাই। যিসকলৰ নামত মাটি নাই বা পাট্টা নাই তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব। আপোনালোকে জানে নিউ আপডেট আহিছে PM কিষাণৰ যিটো আপডেট, যিটো নিউ আপডেট আছে সেই আপডেটত কোৱা হৈছে যে যিসকলৰ নামত মাটি নাই তেওঁলোকৰ নামত PM কিষাণ নাথাকে। আৰু PM কিষাণ থাকিবলৈ হ'লে তেওঁলোকৰ অতি সোনকালে আপোনাৰ নামত মাটি থকা পাট্টা দি আপুনি ফাৰ্মাৰ ৰেজিষ্টাৰ কৰক। আপুনি যদি ফাৰ্মাৰ ৰেজিষ্টাৰ নকৰে নামত থকা PM কিষাণটো অট'মেটিকলি ভাৱে কাটি যাব, কৰ্তন কৰা হ'ব। কিয়নো সিহঁতে ভাবে তেওঁলোকৰ কোনো পট্টাই নাই, যিহেতু সিহঁতে ভুৱা হিতাধিকাৰী PM কিষাণৰ। গতিকে চৰকাৰে এই সিদ্ধান্ত লৈছে যিসকলৰ নামত PM কিষাণ আছে তেওঁলোকৰ যদি ফাৰ্মাৰ আইডি নাথাকে, ফাৰ্মাৰ ৰেজিষ্টাৰ নাথাকে, তেওঁলোকৰ নামৰ পৰা কৰ্তন কৰা হ'ব PM কিষাণৰ আইডিটো। গতিকে এতিয়াও টাইম আছে, মাজত আৰু 2 মাহ টাইম আছে নেক্সট কিস্তি দিয়াৰটো। গতিকে আপুনি এইখিনি কাম এতিয়াই কৰি লওক। আৰু যিসকলৰ নামত PM কিষাণ আছে আৰু তেওঁলোকৰ নামত মাটি আছে আৰু PM কিষাণ ফাৰ্মাৰ আইডিও আছে, তাৰ পিছতো টকা সোমোৱা নাই, কি কাৰণত সোমোৱা নাই আজি মই স্ক্ৰীনৰ মাধ্যমে আপোনাক দেখাবলৈ মই যত্ন কৰিম। বলক আমি স্ক্ৰীনত। বন্ধুসকল PM কিষাণ আইডি আপোনাৰ চেক কৰিবলৈ হ'লে আপুনি প্ৰথমতে ক্ৰম ব্ৰাউজাৰত আহিব। আপোনালোকে আহি কেনে PM কিষাণ লিখিব চাৰ্চ বাৰত। PM কিষাণ লিখি আপুনি ইয়াতে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ এটা আহিব। অহাৰ লগে লগে আপুনি নিচফালে যাব ন' ইয়ৰ ৰেজিষ্টাৰ নাম্বাৰ, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে কি আহিব, আপোনাৰ ৰেজিষ্টাৰ যিটো আছে ন' ইয়ৰ ষ্টেটাছ ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে ৰেজিষ্টাৰ নাম্বাৰটো যাব, ৰেজিষ্টাৰ নাম্বাৰটো আপুনি ইয়াতে বহাই দিব। তাৰপিছত আপুনি ইয়াতে আপোনাৰ যিটো আছে কি কেপচাৰ কোডটো আপুনি ইয়াতে বহাই দিব। আপুনি গেট ডাটাত ক্লিক কৰিলে লগে লগে আপোনাৰ সন্মুখত এনেকুৱা আপোনাৰ পুৰা ডিটেইলছ ওলাই আহিব। আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰ আহিব, ডেট অফ ৰেজিষ্টাৰ আহিব, আপোনাৰ নামটো আহিব, ডেটৰ নাম আহিব, মোবাইল নাম্বাৰটো আহিব আৰু আপোনাৰ এলিজিবিলিটি ষ্টেটাছটো আপুনি ইয়াতে ক্লিক কৰি আপুনি ইয়াতে চেক কৰিব পাৰে। যেনেকুৱা আপোনাৰ লেণ্ড চেণ্ডিংটো কি ইয়েছ আছে নে ন' আছে। যদি ইয়েছ আছে তেনেহ'লে ভাল, আৰু কেছ ষ্টেটাছটো যদি ইয়েছ আছে তেনেহ'লে ভাল, আৰু আধাৰ বেংক একাউণ্ট চেণ্ডিং ষ্টেটাছ সেইটো যদি ইয়েছ আছে এইটো আৰু ভাল। এই তিনিটা অপশ্যন আপোনাৰ এই আইডিটো 3টা অপশ্যন আপোনাৰ এনেবল থাকিব লাগিব, মানে ইয়েছ থাকিব লাগিব। যদি লেণ্ড চেণ্ডিং ইয়েছ নাই এটা আপুনি ইয়েছ কৰিব লাগিব। এই 3টাৰ এটা ভুল হ'লে আপোনাৰ একাউণ্টত টকা নোসোমায়। আপুনি আপোনাৰ আইডিটো চেক কৰক আৰু আপুনি চাওক কি হৈছে অফিচাৰটো। যদি আধাৰ বেংক একাউণ্ট চেণ্ডিং ষ্টেটাছ কি আছে এটা আপুনি ঠিক কৰি লওক এতিয়াই। তাৰপিছত আপোনাৰ হ'ল FTO প্ৰচেছ। এইটো মই কিছুমান মানুহৰ মই চাইছোঁ যে 3টা প্ৰচেছ ঠিক আছে, তাৰপিছতো টকা সোমোৱা নাই। কিয় সোমোৱা নাই? তেওঁৰ FTO প্ৰচেছ যিটো এইটো ভুল আছে, মানে ক্ৰছ মাৰাৰ বাবে তাৰ একাউণ্টত টকা সোমোৱা নাই কিস্তিৰ টকাটো। যদি আপুনি এইবিলাক ঠিক কৰিব বিচাৰে তেনেহ'লে আপুনি এতিয়াই এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰক, কৰি কিনে আপুনি এইটো ঠিক কৰি লওক। টকা নোসোমোৱাৰ 2টা কাৰণ হ'ল, তাৰ ভিতৰত এটা হ'ল এইটো যে আপোনাৰ এই 3টা অপশ্যনৰ যিকোনো এটা ইনেবল নাই, আৰু 2 নম্বৰ কাৰণটো হ'ল 2 নম্বৰ ৰিজনটো হ'ল যে আপোনাৰ নামত ফাৰ্মাৰ আইডি নাই বা আপোনাৰ নামত নিজৰ মাটি লৈ। বন্ধুসকলে চালে যদি এনেকুৱা থাকে তেনেহ'লে আপুনি এইটো ঠিক কৰি লওক অতি সোনকালে। বন্ধুসকল আজিৰ ভিডিঅ'ৰ ইনফৰমেশ্যনখিনি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগি থাকে আৰু আপুনি নতুন হৈ থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।